কৈছে সোনকাল হ'ব এতিয়াতো সোনকাল হোৱা নাই ইমান দেৰি হৈ গ'ল ঠাণ্ডা লাগিছে Rangga, namaskar. Munam Rangga. Moga pokoknya nelit. Ama kalau ahibo. Koi boleh. কৰিব লাগে মানুহে এনে খোলাখুলি হ'ব লাগে যেটো বেয়া পায় বেয়া বুলি ক'ব লাগে ভাল পালে ভাল বুলি ক'ব লাগে বস সিমানে জানো ঠিক আছে হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আপোনালোক সকলোকে মই পুনৰ নতুন এটা ব্লগ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বহুত দিন অৱশ্যে ব্লগ বনোৱা নাছিলোঁ আৰু বহুতো কেইবাজনো মানে বন্ধুৱে এনেকৈ কমেণ্টো কৰিছিলে ইনষ্টাত মেছেজো কৰিছিলে ব্লগ দিবলৈ গতিকে ভাবিলোঁ আজি পুনৰ যিহেতু গোটেই মানে নিজৰ মানুহখিনি থাকিব লগৰখিনি গোটেইখিনি একেলগে ভাওনা কৰিম আজি কেইবাজনো আপোনালোকৰ চিনাকি মোক দেখিব আজি ব্লগটোত আৰু এখন প্ৰিয় নাটক কৰিম আমাৰ নিসিংহ মুৰাৰী তাৰপিছত সেয়া আৰু ভাওনা আছে আজি নগাবাদত গতিকে ভাবিলোঁ ব্লগ এটা বনাই দিওঁ আপোনালোকৰ কাৰণে সদায় ব্লগসমূহ বনোৱা নহয় বাৰু সেয়া আৰু গম পায় আপোনালোকে গতিকে চালো এতিয়া মই যাম বৰফুলাৰ পৰা যাম নগাবাদ গোটেই লগৰকেইটা আমি একেলগে যামগৈ আৰু ভাওনা খাবলৈ গতিকে দেৰি নকৰোঁ আপোনালোক ভিডিঅ'টো চাবলৈ ৰেডি হৈ যাওক আৰু এতিয়া আমি আহি আছোঁ ৰাইজ ভাওনা ঘৰলৈ আৰু আমাৰ বিষ্ণুৱে গাড়ী চলাইছে লগত আছে আমাৰ ৰূপম আজি ল'ৰাই মুচ চুচ কাটি দিলে দেখিছেনে মানে আজি আমাৰ ল'ৰাই চুলি কাটি আহিছে ভাওনা কৰিবলৈ এইটো হৰ্চ কাট গতিকে আজি ভিডিঅ'টো একদম ধুনীয়া হ'বলৈ গৈ আছে আৰু ভাওনা কোন কোন আছে কি কি কথা একদম চব সকলোখিনি দেখাম আৰু ভিডিঅ'টো ভাল হ'বলৈ গৈ আছে বুলি আশা কৰিছোঁ আৰু চাই থাকিব ভাওনা ঘৰত লাগে পোৱাগৈ নাই বাৰু ৰাইজ ৰাস্তাতে আছো ইফালৰ পৰা গাই আহিছে কাৰণে গাইছ এইকণে ৰখাইও দিছো ডাঙৰকে পিছে দেই কৃষ্ণ দে কৃষ্ণ কেইটা এই কৃষ্ণ কৃষ্ণ আৰু এইফালে চাওক আপোনালোকে কি ধুনীয়াকে সজাইছে মানে ইয়াত একদম এই ভাওনা সমাৰোহবিলাক যে মাজে নহয় তেনেকুৱাকৈ পাতিছে তামাম বনাইছে মানে কি কোৱা দিনত কি বহুত মানুহ হৈছিলে নেকি আজি দিনত তোমাৰ প্ৰায় 2000মান মানুহ হ'ব দিনত হৈ গ'ল মানে এতিয়া ভাওনাত হ'ব মানে আৰু এইফালে আছে আমাৰ সকলোৰে চিনাকি মৰমৰ বাবুদা মানে বাবুদাই আজি এই গোসাঁই ভাগ চলাব আৰু যিবোৰ মুখা আছে মানে নাটকখনত সকলোখিনি চলাব তেওঁলোকো এই মাত্ৰ পাইছোঁ গাড়ীৰ পৰা বস্তুসমূহ সকলোখিনি নমাই আছে আৰু ইয়াত দেখিছে আপোনালোকে আপোনালোকৰ মৰমৰ ৰাংগাদা সেই ৰাংগাদা গোটেই মানুহ ফুল হৈ গৈছে দেখিছেনে ৰাংগাদা আজি মানে কিয় নাট্য কৰিব গোটেই ল'ৰা ছোৱালী ইয়াতে কৰিম ৰাংগাদা এইবোৰ ফেন্স এইবিলাক ৰাংগাদা ভাগৰ বাচ্চা পাৰ্টি আলু মূলা পিয়াজ বৰ ধুনীয়া স্মেল আহি আছে अरे कहना क्या चाहते हो বাকী ৰাইজ দেখিছে আমাৰ মেকআপ কৰি হৈ গ'ল মেকআপ মানে আৰু ফুট শ্বুট আৰু মানে খত লগাবলৈ আছেগৈ বাকী ড্ৰেছ কৰিম আৰু এতিয়া সময়ো হৈছে প্ৰায় এতিয়া আমাৰ 8:30মান বাজিছে গতিকে সোনকালে ওলাই মেলি লওঁ আপোনালোক গোটেইখিনি দেখাম আৰু ভিতৰত আমাৰ মেকআপ হৈ আছে বাৰু সকলোখিনি দেখাবলৈ চেষ্টা কৰিম ৰাংগাদা মই বাচ্চাবাটি মালিক ৰাংগা নমস্কাৰ মুনাম ৰাংগা মোগা পকলাত নেলিত আমাৰ ঘৰলৈ আহিব কই বলে ঠিক আছে আমাৰ মুকুন্দ নতুনকৈ ভিডিঅ' বনাবলৈ শিকিছে তাৰ চেনেল সাবস্ক্ৰাইব কৰি দিব মৰম দিব আৰু মৰম পাই সি গাহৰি খাই খুব ভাল পায় গাহৰি কেজিলৈ হেনাবলৈ বুজি যাব জিনুদা এই ব্ৰাদাৰ কি খবৰ আজি ইন্দ্ৰ মেকআপ দেখিছেনে কেনেকুৱা ৰং একদম পাৰফেক্ট হৈছে হয়নে জিনুদা কওক কিবা এটা খবৰ কওক মানে দাড়ি লগোৱা পাৰ্টি কৰি থকা হৈছে হয় দাড়ি লগোৱা পাৰ্ট আজি ব্যতিক্ৰম হয়নে অকণমান খোৱা লাগিছে খোৱাখন কিন্তু ধুনীয়া লাগিছে মানুহ মানে ৰাইজ জিন্তুদাই চব প্ৰতিটো চৰিত্ৰই খুব ধুনীয়াকৈ কৰে আৰু মোৰ ভাগৰ আগৰ ব্লগবিলাকতো দেখিছে জিন্তুদাই এবাৰ কৰ্ণ কৰিছিলে মোৰ লগত খুব ধুনীয়া অভিনয় কৰে ইফালে আমাৰ জয় 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 কোন জয়
জয় বিজয় ৰেডি হৈ গ'ল 4খন হাত লগাই দেখিছে অকণ ব্যতিক্ৰমকে এবাৰ ওলাইছে তাৰপিছত সেয়া আৰু বসন্তা কেনেকুৱা লাগিছে কওক ভাল লাগিছে প্ৰথমবাৰ 4খন হাত লগাই ওলাইছে ভাল ভয় লাগিছে নি গধুৰ লাগিছে নি গধুৰ লাগিছে ভয় লাগিছে ঠাণ্ডা লাগিছে আৰু পৰাগদা কওক কিবা এটা কওক অনুভৱ ব্যক্ত কৰো 4খন হাত লগাইছো মই প্ৰথমে ভাবিছো বহুত গধুৰ হ'ব নেকি গধুৰ নহয় লগাওঁতে গম পাইছো আৰু সেইফালে ৰাইজী ৰূপম দেখিছে নে ল'ৰাই আজি দাড়ি চাই কাটি মানে কৈছো পৰাগ গৃহস্থঘৰ হাগিলা নাই कौन है ये लोग আহিলে নি ঠিকে আছে বাৰু ৰূপম কেনে কোৱা ল'ৰাই মানে ৰাইজ আজি দাড়ি চাই কাটি লৈছে আমাৰ লগতে থাকে বুলি ইয়াক বোলো ভাওনা আজি দেৱতা কৰিব ল'ৰাই মানে ইয়াৰ মন আছিলে ভাও কৰা এতিয়া ধুনীয়াকৈ ল'ৰা নিচিনা টিপটাপ ওলাই ৰেডি হৈ আছে আৰু এইফালে আমাৰ ঋতুৰাজ মেকআপ কৰি হৈ গ'ল আজি কি কৰিবা আজি কফি হ'ল আৰু এইফালে আছে আমাৰ অসীম অসীম এই ভাই কি খবৰ মজা ঠিক আছে মই সাজু হৈ গ'লো 4খন হাত লগাই কেনেকুৱা লাগিছে জনাব আগতে ওলাইছিলোঁ বাৰু এবাৰ আৰু আজি ছেকেণ্ড টাইম ওলাইছোঁ 2000 years later এইফালে আমাৰ ঋতুৰাজ সাজু হৈ গ'ল আজি আমাৰ ভাওনাৰ কক্ষীবোৰ মেইন হিৰোজন ঋতুৰাজ কোৱা মজা লাগিছে আজি তুমি চৰিত্ৰটো কৰি কিমান ভাল পাই সেইটো প্ৰথম চৰিত্ৰটো মোৰ বহুত ভাল লাগে কৰি পিনি মুকুন্দৰ লগত প্ৰথম কৰিছোঁ এইটো চৰিত্ৰ মানে খুব ৰাইজ বহুত ভাল পাই এই চৰিত্ৰটো কৰি আৰু আজি কক্ষীবোৰ কৰিব ল'ৰাই মানে খুব কম বয়সতে এটা খুব মেচিয়ৰ্ড কেৰেক্টাৰ কৰিব আজি গতিকে তোমালৈও অভিনয় মানে শুভেচ্ছা থাকিলে যাতে খুব তুমি ভাল কৰা ঋতুৰাজ এনেও সদায় সুন্দৰ অভিনয় কৰিয়ে থাকা আজিও যাতে তোমাৰ সুন্দৰ অভিনয় আমাৰ দৰ্শকে চাবলৈ পায় এই মানুহ দুজন দেখিছেনে বাৰু অথনি বেলেগ বেলেগ ৰূপত আছিলে আৰু এতিয়া বুজ লাগি গ'ল মানে জয় বিজয় এতিয়া কি কৰিব কওক ঘাতক হয় 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 কি লৈছা 2 নম্বৰ নামটো কি অঁ নহয় ভাওটোৰ নামটো কি 2 নম্বৰটো তোৰ নামটো কোৱা আচ্ছা প্ৰহ্লাদ কোনটো আছিলে এই কোৱা কেনেকুৱা লাগিছে আজি ভাল লাগিছে নামটো কি মজা ভালকে কৰিবা দেই কোনটো সোনকাল হ'ব এতিয়াতো সোনকাল হোৱা নাই ইমান দেৰি হৈ গ'ল ঠাণ্ডা লাগিছে এতিয়া ওলাম আমি মুকুনা কিবা কওক লালু খালে 3000 মাখন খালে 4000 মাইকিটা ঢাকনা কিনি দিলে अरे कहना क्या चाहते हो মজা লাগিছে আজি মজা তেখেতৰ কথা ক'বলৈ সময় নাই দেখিছেনে আৰু আপোনালোকক মই কিবা এটা দেখাইছোঁ ৰ'ব দেই ৰ'ব 1 ছেকেণ্ড
সেই আজি মানুহ চব ভাওনাত গোটেই মানে তামাম হৈছে কৈছোঁ ন এই আনকালে মানে অলপ অলপতো মানুহবিলাক কমেইগৈ দেই এইবিলাক চিন চলি থকালে মানে পিছানি মানুহবিলাকৰ মানে ডিউটি চিউটি থাকে ন কিন্তু হ'লেও আজি কিছু মানুহ হৈছে কৈছোঁ ন ভাল লাগে এনেকুৱা মানুহ হ'লে रुको जरा सबर करो ओ मालिक ভাল লাগিছে ভাল পতুৱা হৈ গ'লে কেনেকুৱা হৈছে ওটনে গঠিটো টান হৈছে পতুৱা হ'ল টান হ'ব গঠিটো বড়ি টান হৈছে মালিক পতুৱা কুমান পতুৱা হৈ গ'ল কি হ'ব মালিক প্ৰৱেশটো কেতিয়া হ'ব মাষ্টাৰ চিগাৰেট খাব গৈছে কেতিয়া হ'ব আৰু ৰাইজ এইফালে মোৰ লগত আছে মোৰ অতি মৰমৰ দাদা আৰু আপোনালোক সকলোৰে মৰমৰ এজন প্ৰিয় অভিনেতা সি মোক অৱস্থা কৰিছে বৰ্তমান এয়া বিধুবন্দাই বহুত নম্বৰ লগ পাইছোঁ ন বহুত নম্বৰ লগ পাইছোঁ মুকুন্দক খবৰ খবৰ মজা খালি তুমি মোক এটা কথা তোমাৰ মুখৰ আগত কি আছে জুই আছে তেওঁ কথাখিনি যে খাব পৰা হ'লে কি কৰিলাহেঁতেন গজব বেজতি খাব হ'লে খালোহেঁতেন ন ইমানখিনি মানুহ আছে চবেই চাগে অকণ অকণ খালোহেঁতেন তোমালোকে খালাহেঁতেন খোৱা বছৰে খালাহেঁতেন নাই বিধুবন্দা মানে খুব বহুত মজা ৰসাল মানুহ হয় দেই আৰু এইখন আপোনাৰ এই মাহৰ কি নম্বৰখন ভাওনা এতিয়া মই এই মাহত নহয় হেৰি তাৰিখত বিহু আগৰ দুদিনৰ আগৰ পৰা আজি বৰ্তমান 18 নম্বৰখনত ভৰি দিছে তেনেহ'লে ভাবক আৰু এই আপুনি শক্তিখিনি আঁৰত কি আছে তেৰা আৰু ৰাইজৰ মৰম মোৰ ভাগৰ অনুপ্ৰেৰণা তেওঁতো সুকীয়া সদায় সুকীয়া তাকে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে বিধুবন্দাই সদায় এনেকৈ ৰাইজৰ মাজত থাকি মই সলনি জীৱনত নহ'বা এনেকৈ থাকিম মই সদায় থাকিম বুঢ়ালৈকে থাকিব পাৰিলেই হ'ল খালি আৰু এইজন মানে একদম খুব মানে একদম মুক্ত কণ্ঠ আৰু আপোনালোকে মানে গম পায় আৰু বিধুবন্দাৰ কথা কিবা যদি থাকে মুক্ত কণ্ঠ মানে এনেকুৱা নহয় মানে আপোনাৰ মানে কিবা যদি অন্তত থাকে খোলা খুলি হ'ব লাগে যিটো বেয়া পায় বেয়া বুলি ক'ব লাগে ভাল পালে ভাল বুলি ক'ব লাগে বছ সিমানে জানো ঠিক আছে আৰু নেক্সট ভাওনাবিলাক আপুনি সদায় আকৌ লগ পাম ন নিশ্চয় লগ পাম সদায় লগ পাম ঠিক আছে ভালে ধন্যবাদ
这一定是同不了一日，这一定是同不了一日。